নাহৰকটীয়াত আছুৰ প্ৰতিবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ফণীভূষণ চৌধুৰীৰ পুতলিকা দাহ কৰে। আনহাতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ কাম নাই, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, ফণীভূষণ হাই হাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে নাহৰকটীয়াৰ ৰাজপথ। बीजेपी सरकार नहीं बीजेपी काम नहीं बीजेपी काम नहीं অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰক অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰক পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হাই হাই পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হাই হাই বিজেপি হাই হাই বিজেপি গো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আচলতে ৰাজ্যখনত যি মূল্যবৃদ্ধি হৈছে পেট্ৰল ডিজেলকে ধৰি লৈ অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আচলতে মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই ধৰ্মেন্দ্ৰ প্ৰধান, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ অসমৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আমি প্ৰতিকৃতি দাহ কৰি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত দিনত তেওঁলোকে যদি অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি হ্ৰাস নকৰে, ৰোধ নকৰে, তেনেহ'লে আমি কিন্তু ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ কৰিবলৈ সাজু আছোঁ।